যোৱাকালিৰ পৰা অকণমান ঠাণ্ডাটো বাঢ়িছে নহয়নে? আজি ৰাতিপুৱা এয়া গা পা ধুই আহি ঠাণ্ডাত মানে হাত-চাত বিষাই গৈছেগৈ। ভাবিলোঁ গেছতে হাতটো সেকি লওঁ। নাইট ডিউটি আছিলে যিহেতু ডিউটিৰ পৰা আহোঁতেনে ৰাতিপুৱা 7টা বাজিছে আৰু চাওকচোন কুঁৱলী একো দেখিয়ে নাপায় কুঁৱলীৰ পৰা ইমানেই কুঁৱলী পৰিছে। আকৌ এয়া বাটতে বেপাৰী এজন পালোঁ, ভাবিলোঁ মাছো লৈ যাওঁ। ৰুমত মানে ফুলকবি চব আনি থোৱা আছে। ভাবিছোঁ বহুত দিনৰ পৰা ফুলকবি তৰকাৰী খোৱাই নাই, মানে এইটো ছিজনত খোৱাই নাই, সেইকাৰণে ভাবিলোঁ লৈ যাওঁ। আৰু এয়া মাছ কেইপিচ আনি ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ আৰু ৰেচিপিটো আপোনালোকলৈ অকণমান আগবঢ়ালোঁ। আচলতে সকলোৱে বনায় এনেকৈ, মইনো কি ৰেচিপি দিম। এইফালে আকৌ ধুনীয়াকৈ ফুলকবি, আলু এইবিলাক মই আগতীয়াকৈ বইল কৰি ল'লোঁ। তাৰপিছত মাছ ভজা তেলখিনিতে ধুনীয়াকৈ শুকান জলকীয়া, তেজপাত, আদা নহৰু পেষ্ট, পিঁয়াজ এইখিনি ভাজি ল'লোঁ। তাৰপিছত দি দিলোঁ এয়া বিলাহীখিনি অকণমান গলি যোৱালৈকে ভাজিছোঁ হালধি আৰু নিমখ দি। তাৰপিছত এয়া ফুলকবিখিনি দিয়ে দিলোঁ। ফুলকবিখিনি দিয়াৰ পিছত অকণমান মছলা দিছোঁ, জিৰা গুড়ি আৰু অকণমান জলকীয়া গুড়ি দি পেলাই। তাৰপিছত দিলোঁ এয়া মটৰ আৰু এই সেউজীয়া পাতকেইটা যে দিছোঁ সেয়া আকৌ পালেং হয় দেই, কেইটামান পালেং শাক আছিলে, ক'তনো দিম বুলি ভাবি পেলাই ইয়াতে দি দিলোঁ, থৈ দিলে বেয়াহে হৈ যাব। সেইখিনি দি ধুনীয়াকৈ ঢাকনিখন মাৰি দিলোঁ অলপ টাইম সিজিবৰ বাবে। তাৰপিছত এয়া হৈয়ে গ'ল, জলকীয়া দিলোঁ 4-5টামান কাটি, কুমলীয়া জলকীয়া, বেছি জ্বলা নাই। তাৰপিছত এইখিনি ভাজি লোৱাৰ পিছত দি দিলোঁ ধুনীয়াকৈ জোখৰ মতে পানী, বেছি টাইম ভাজিবলগীয়া হোৱা নাই কাৰণ আগতীয়াকৈ বইল কৰা হৈছে যে। তাৰপিছত এয়া দিলোঁ মাছ আৰু একেবাৰে শুকাই যোৱা ধনিয়া পাত দুটামান আছিলে, তাক সৰুকৈ কাটি দি দিলোঁ। ধুনীয়াকৈ উতল অহাৰ পিছত এয়া হৈয়ে গ'ল, এয়া কাঁহীখন বাঢ়ি ল'লোঁ। ভাতকেইটা খাই মেলি এতিয়া আজৰি আৰু যদিও ইমানতে থলোঁ, আজিলৈ আহিলোঁ দেই, বাই।